যোৰহাটৰ ভৰালী উপাধিৰ ছাত্ৰীগৰাকী কেনে আছে মনত আছেনে ভৰালীৰ কথা ৭২ বছৰীয়া বৃদ্ধক শক্তিবৰ্ধক টেবলেট খুৱাই উত্তেজিত কৰা কামতুৰ ভৰালী পুলিচে গ্ৰেপ্তাৰ কৰিছিল ঘৰতে যৌনতাৰ উদ্যোগ আৰম্ভ কৰি লোৱা ভৰালী হৈ পৰিছিল ভাইৰেল গাৰ্ল বিষৰ টেবলেট বুলি ভায়েগ্ৰা খুৱাই বৃদ্ধৰ সৈতে সংগম কৰা ভৰালী বৰ্তমান ঘৰতে আছে সংগমৰ দৃশ্য ভিডিঅ' কৰি ধন ঘটিবলৈ গৈ জেলত সোমোৱা ভৰালী অনুতপ্ত হৈ পৰিছে হঠাতে ভাইৰেল সেন্সেশন হৈ পৰা সুন্দৰী ভৰালী পূৰ্বে আছিল মেধাৱী ছাত্ৰী দৰিদ্ৰ পৰিয়ালৰ ভৰালীয়ে বিচাৰিছিল ইজি মানি কিন্তু অথন্তৰ ঘটাৰ ফলত ভৰালীৰ ইণ্ডাষ্ট্ৰী বন্ধ হৈ গ'ল পিনুন্নত বক্ষদঙে ৱেবছাইট ফটো আপলোড কৰিও ভৰালীয়ে ধন ঘটিব নোৱাৰিলে কিন্তু আইনী কাৰণত জেলৰ পৰাও মুক্তি লাভ কৰিলে ভৰালীয়ে তথাপি কলংকিত ভৰালী হৈ পৰিল এঘৰীয়া বৰ্তমান যোৰহাটৰ সেই ঘৰখনৰ সৈতে সমাজৰ সম্পৰ্ক নাই ভৰালীৰ পৰিয়ালক স্থানীয় সমাজে এঘৰীয়া কৰি ৰাখিছে কোনো অনুষ্ঠানলৈও ভৰালীৰ পৰিয়ালক নিমন্ত্ৰণ জনোৱা নহয় তেওঁলোকৰ ঘৰলৈও কোনো নাযায় মুঠতে ভৰালী সম্প্ৰতি অকলশৰীয়া যোৰহাটৰ ভৰালী উপাধিৰ ছাত্ৰীগৰাকী কেনে আছে মনত আছেনে ভৰালীৰ কথা ৭২ বছৰীয়া বৃদ্ধক শক্তিবৰ্ধক টেবলেট খুৱাই উত্তেজিত কৰা কামতুৰ ভৰালী পুলিচে গ্ৰেপ্তাৰ কৰিছিল ঘৰতে যৌনতাৰ উদ্যোগ আৰম্ভ কৰি লোৱা ভৰালী হৈ পৰিছিল ভাইৰেল গাৰ্ল বিষৰ টেবলেট বুলি ভায়েগ্ৰা খুৱাই বৃদ্ধৰ সৈতে সংগম কৰা ভৰালী বৰ্তমান ঘৰতে আছে সংগমৰ দৃশ্য ভিডিঅ' কৰি ধন ঘটিবলৈ গৈ জেলত সোমোৱা ভৰালী অনুতপ্ত হৈ পৰিছে হঠাতে ভাইৰেল সেন্সেশন হৈ পৰা সুন্দৰী ভৰালী পূৰ্বে আছিল মেধাৱী ছাত্ৰী দৰিদ্ৰ পৰিয়ালৰ ভৰালীয়ে বিচাৰিছিল ইজি মানি কিন্তু অথন্তৰ ঘটাৰ ফলত ভৰালীৰ ইণ্ডাষ্ট্ৰী বন্ধ হৈ গ'ল পিনুন্নত বক্ষদঙে ৱেবছাইট ফটো আপলোড কৰিও ভৰালীয়ে ধন ঘটিব নোৱাৰিলে কিন্তু আইনী কাৰণত জেলৰ পৰাও মুক্তি লাভ কৰিলে ভৰালীয়ে তথাপি কলংকিত ভৰালী হৈ পৰিল এঘৰীয়া বৰ্তমান যোৰহাটৰ সেই ঘৰখনৰ সৈতে সমাজৰ সম্পৰ্ক নাই ভৰালীৰ পৰিয়ালক স্থানীয় সমাজে এঘৰীয়া কৰি ৰাখিছে কোনো অনুষ্ঠানলৈও ভৰালীৰ পৰিয়ালক নিমন্ত্ৰণ জনোৱা নহয় তেওঁলোকৰ ঘৰলৈও কোনো নাযায় মুঠতে ভৰালী সম্প্ৰতি অকলশৰীয়া